নমস্কাৰ, মই হিমজিত আৰু আজি বহুত দিনৰ মূৰত এটা সৰু এক্সপেৰিমেণ্ট কৰিম বুলি ভাবিছোঁ আৰু লগতে মানে এটা গা ধুবলৈ আহিছোঁ। এইটো মানে কাপোৰ আছে ইয়াত বাছ কি হয় কেনেকুৱা হয় আপোনালোকে বাছ ভিডিঅ'টো শেষলৈকে চাই থাকক। এইটো মানে ইয়াৰ তলত আছে আমাৰ আচলতে আমি এইটো শিলবাৰী বুলি কওঁ দেই, আমাৰ শিলবাৰী বুলি ক'ব পাৰি এইখন। আৰু ইয়াতে মই আজি অলপমান সৰু এটা এক্সপেৰিমেণ্ট কৰিম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক বাছ। মই এতিয়া আহি পালোঁ দেই ইয়াত। ঠিক এনেকুৱা ধৰণৰ ঠাইখিনি এনেতো ধুনীয়া ঠাই, মানে কেতিয়াবা মন যায় যে অকলে ফুৰিবলৈ মন যায়। সেইকাৰণে ময়ো আজি অলপমান ভাবি কিনে, যিহেতু বহুদিনেই হ'ল আমি এক্সপেৰিমেণ্ট ভিডিঅ'খিনি বনোৱা হোৱা নাছিলে, আৰু আজি মানে অলপ এটা কুনিৰ লগত এটা এক্সপেৰিমেণ্ট ভিডিঅ' বনাম। যিহেতু ইয়াতে মানে শিলখিনি বহুত আছে ইয়াত, মানে শিলেদি মানে এটা কণীক বা সিজাই কিনে খাব পাৰি নে নোৱাৰি সেইটো মই আজি ভালকৈ চাম। বাছ কি হয় কেনেকুৱা হয় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, বাছ আপোনালোকে চাই থাকক। প্ৰথমতে জুইখিনি আগত জ্বলাই ল'ম, তাৰপিছত মানে শিল লাগিব, এনেকুৱা পাতল শিল লাগিব মানে য'ত নেকি ডিমাখিনি মানে ভালকৈ থ'ব পাৰি। ঠিক তেনেকুৱা ধৰণৰ শিল লাগিব। প্ৰথমতে এতিয়া মই জুইখিনি জ্বলাই লওঁ। জুইখিনি এতিয়া জ্বলি আছে। জ্বলাৰ পিছত মানে এতিয়া আমি শিলখিনি দিব লাগিব, মানে শিলখিনি এটা তিনিটা দিব লাগিব। তাৰপিছত মানে পাতল শিল লাগিব। বাছ এতিয়া মই বিচাৰি আছোঁ দেই। এনেকুৱা ধৰণৰ হৈছে। আৰু এতিয়া লাগিব মোক এটা পাতল শিল, মানে গৰম হ'ব পৰাকৈ, মানে গৰম হৈ কিনে বাছ সেইটো মানে সিজিব পৰাকৈ, মানে এইটো আচলতে এইটো এটা চলি যাব। এইটো এটা লৈ লৈছোঁ দেই। আচলতে একেবাৰে ভিজাখিনি ল'ব নালাগে। যদি ভিজাখিনি লৈ মানে শিলখিনি গৰম হোৱা অৱস্থাত যদি ভাঙি যায় তেতিয়াহ'লে বেয়া হ'ব। সেইকাৰণে মানে বেছি ভিজাও নহয়, বেছি শুকানো নহয়। এইটো এতিয়া শিলখিনি লৈ লৈছোঁ, কি হয় কেনেকুৱা হয় দেখুৱাম। মই এইটো শিল পালোঁ, মানে অলপমান ডাঙৰ আছে শিলখিনি, অলপমান পাতল লাগিছিলে। শিলখিনি বহুত গৰম হ'ব দিব লাগিব। তাৰপিছতে কণীখিনি মানে ফাটি ইয়াত দিব লাগিব। তেতিয়া মানে সিজিবনে নাই সেইটো মানে ভালকৈ আমি চাম। আৰু এইটো কৰাৰ মানে এটাই উদ্দেশ্য যে যদি কেতিয়াবা মানে কণী লৈ যাই কিনে যদি এটা পাত্ৰ নিবলৈ পাহৰি থাকে, মানে যিবিলাক ৰান্ধিব পৰা কিবা ধুনীয়াকৈ বনাব পৰাকৈ, সেইটো যদি পাহৰি থাকে, যদি পাহৰে তেতিয়াহ'লে মানে এটা শিলেদি কেনেকৈ মানে বনাব পাৰি নে নোৱাৰি, সেইটো মানে চাবলৈ চেষ্টা কৰি আছোঁ এতিয়া। যদি হয় আপোনালোকক ভালকৈ দেখুৱাই আছোঁ, আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। তেতিয়াহে মানে কি হয় কেনেকুৱা হয় দেখিব ভালকৈ। আৰু চাই থাকক দেই। এতিয়া মানে শিলখিনি গৰম হৈ আছে। তো গাইছ, আমাৰ শিলখিনি মানে প্ৰায় গৰম হ'লেই, এইটো শুকান হৈ কেনে বাছ এতিয়া হেৰি হৈছে দেই, বহুত গৰম উঠিছে এতিয়া। এইটো জুইখিনি চবফালে হৈছে দেই। এতিয়া মানে ইয়াত তেলখিনি সানি দিব লাগিব। তাৰপিছত মানে কণীখিনি ইয়াত ডাইৰেক্ট ফাটি কেনে দি দিম। পাছত কি হয় কেনেকুৱা হয়, কণীখিনি ভাল হয়নে নহয়, সেইটো আপোনালোকক দেখুৱাম, আৰু চাই থাকক আপোনালোকে। মানে ইয়াতো যিহেতু আমি ইয়াত হেৰি কৰিবলৈ লৈ অহা নাই, সেইকাৰণে মানে এইটো বাৰীৰ ব্যৱহাৰ কৰিম। আৰু অলপমান তেলখিনি দি দিম। এতিয়া কণীখিনি ফাটাই দিম দেই। কি হৈছে ৰে গাইছ। গাইছ, আৰু আমাৰ কণীখিনি হৈছে দেই। এতিয়া মানে এইটো নামাব লাগে দেই, মানে পূৰা গৈছে নহ'লে। এইটো গাইছ, এইটো আমাৰ যিটো পাথৰ আছিলে এইটো মানে পূৰা গৈছে, যিটো অলপমান দেৰিকৈ ৰখা হ'ল, আৰু পাথৰখিনি যিহেতু ঠিক তথাপিও মানে ভালে হৈছে। এইটো দেই আমাৰ যিটো কণী আছিলে, মানে যিটো কণী আমি ভাজিলোঁ, এইটো। আৰু এতিয়া বাছ আৰু খাব লাগে দেই।
মানে মই এতিয়া ক'ৰবাত ভালকৈ বহি কিনে খাম আৰু আপোনালোকে চাই থাকক দেই তো গাইছ আৰু আমাৰ যিটো কণী আছিলে সেইটো কণীখিনি মানে ঠিক এইটো আচলতে সোৱাদৰ লগত কোনো হেৰি নাই মানে সোৱাদ মানে অলপমান হেৰি যিটো নিমখখিনি দিয়া হোৱা নাই বাকীটো চব ঠিকেই আৰু যিটো তেল ইয়াতে দিয়া হৈছিলে এইটো দেই এইটো মানে মাজে সময়ে কেতিয়াবা অকলে আহি অকলে ৰান্ধি খাবলৈ মন যায় কিন্তু সময় নহয়গৈ মানে সময়খিনি নিমিলে আৰু আজি অলপমান যিটো কাম শেষ কৰি কিনে অলপমান সময় পাইছোঁ ঠিক সেইকাৰণে আজি মানে অলপমান সৰু এটা এক্সপেৰিমেণ্টৰ লগতে মানে এটা আপোনালোককো দেখুৱাম বুলি আহিলোঁ আৰু এতিয়া মই বাছ খাই আছোঁ দেই এক নাম্বাৰ হৈছে কিন্তু আৰু আপোনালোকে কেতিয়াবা খাই পাইছে নেকি এনেকুৱা কমেণ্টে জনাবচোন আৰু আমাৰ ভিডিঅ'খিনি আজিৰ পৰা প্ৰায় কণ্টিনিউ কৰিম বুলি ভাবিছোঁ যদি কেতিয়াবা মানে ভিডিঅ'খিনি নাহে আপোনালোকে বাছ মোক ক্ষমা কৰি দিব আজিৰ পৰা মানে ভিডিঅ'খিনি প্ৰায় কণ্টিনিউ দিবলৈ চেষ্টা কৰিম লাগিলে সেই ভিডিঅ'খিনি লাগিলে অলপমান ভালেই নহওক কোনো ক'বলগীয়া নাই কিন্তু ভিডিঅ'খিনি দিবলৈ চেষ্টা কৰিম প্ৰত্যেক দিনে ৰাতিপুৱা 7টা বজাত নহ'লে বা গধূলি নাইবা কি আছিল দুপৰীয়া 3টাৰ পৰা 4টা 5টালৈকে আৰু এইটো যিটো কণীৰ সোৱাদ সেইটো সোৱাদখিনি মানে ক'তোৱে পাবলৈ টান মানে প্ৰায় ক'তো নাপাব মানে নিজে বনাই কিনে নিজে খোৱাটো মানে আৰু তাকো এটা ধুনীয়া পৰিৱেশত মানে কোনো শব্দ নাই বা কোনো বেলেগ চাউণ্ড নাই এটা ঠাইত আহি কিনে অকলে খোৱাটো মানে অলপমান সোৱাদটো বেলেগ আৰু অলপমান বেলেগ লাগে কিন্তু একো নাই বাছ বহুত ভাল লাগিছে কিন্তু খাই কিনে আৰু যিহেতু ভিডিঅ'খিনি দিবলৈ মানে অলপমান হেৰি হৈ আছে ভিডিঅ'খিনি আজিৰ পৰা কণ্টিনিউ দিবলৈ চেষ্টা কৰিম আজি হৈছে 31 তাৰিখ মানে জানুৱাৰী মাহৰ এইটো ভিডিঅ'খিনি আমাৰ অহা কাইলৈ আপলোড হ'ব 1 ফেব্ৰুৱাৰীৰ দিনাখন 2026 চন আৰু এতিয়াৰ পৰা মানে ভিডিঅ'খিনি কণ্টিনিউ দিবলৈ চেষ্টা কৰিম লাগিলে ভিডিঅ'খিনি ভালেই নহওক কোনো ক'বলগীয়া নাই আৰু এতিয়া মই গা ধুম আৰু যদি এই ভিডিঅ'খিনি এতিয়া ছোৱালীবিলাকে চাই আছে তেতিয়াহ'লে নাচাব আচলতে এইটো মানে ছোৱালীবিলাকৰ ভিডিঅ' নহয় আপোনালোকে স্কিপ কৰক পানীখিনি মানে বহুত ঠাণ্ডা দেই বহুত ঠাণ্ডা গাইজ বহুত ঠাণ্ডা একেবাৰে তো গাইজ আৰু আমাৰ এনেকুৱা ধৰণৰ ভিডিঅ' মানে মাজে সময়ে পাই থাকিব আপোনালোকে আৰু ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মানে ভিডিঅ'খিনি কণ্টিনিউ দিবলৈ চেষ্টা কৰিম যিমান পাৰে ইমান ঠাণ্ডা পাইছোঁ বাকী একো নাই দেই আৰু আজিৰ ভিডিঅ'খিনি কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব পাৰিলে এতিয়া মই ঘৰলৈ যাম দেই এইটো আছিলে আমাৰ এটা সৰু এটা এক্সপেৰিমেণ্ট ভিডিঅ' লগতে আমাৰ লাইফষ্টাইলৰ ভিডিঅ' আগন্তুক ভিডিঅ'ৰ বাবে জয় হিন্দ জয় অসম